কাষ্টাৰ্ড কেক বনাম আপোনালোকে চাওকচোন। প্ৰথমে মোক একাপ ময়দা লাগিব। এইখিনি চালনীখনে চালি ল'ম। মই ময়দা 1.5 কাপ লৈছোঁ আৰু আধা কাপ দি দিছোঁ ইয়াতে। এই কাপটোৱে লৈছোঁ। 1.5 কাপ ময়দা দিলোঁ আৰু আধা কাপ মই কাষ্টাৰ্ড পাউডাৰ দিছোঁ। একেলগে চালি ল'ম। কাষ্টাৰ্ড পেকেট এটা লৈছোঁ মই, তাৰে আধা কাপ লৈছোঁ। চৌদা আধা চামুচ দিছোঁ। এয়া চৌদা আধা চামুচ, বেকিং পাউডাৰ 1 চামুচ, এয়া বেকিং পাউডাৰ দিছোঁ 1 চামুচ। বেকিং পাউডাৰ আৰু অকণমান দিম। হৈ যাব। আমি এইখিনি গোটেইখিনি মিলাই চালি ল'ম ভালকৈ। এয়া মিলাই হৈ গ'ল। এতিয়া বেলেগকৈ মই চেনি ল'ম। চেনিখিনি মই মিক্সিত পিচি লৈছোঁ। 1 কাপ পূৰাকৈ নাই দিয়া, অলপ কমাই দিছোঁ। মই ৰিফাইন তেল আধা কাপ দিছোঁ। একেটা কাপোৰে মই চব জুখিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। অকণমান দেৰি ফেটি এইখিনি গলাব লাগিব। চেনিয়ে তেলে ভালকৈ সানি ল'ব, এনেকৈ গলি যোৱাকৈ। মিক্সিটো মাৰি ল'ব পাৰে, মই এতিয়া হাতেৰে মাৰি দেখুৱাইছোঁ। আজি মই কেকটো এটা চচত বনাম। এই চচটো মানে অলপ সময় গৰম কৰি থৈছোঁ। অলপ নিমখ দিছোঁ, এটা ষ্টেণ্ড বহাই দিছোঁ নিমখৰ ওপৰত। এই 10 মিনিট সময় গৰম হওক কেকটো বনোৱাৰ আগতে। কেক বনাবলৈ এনেকুৱা এটা টিফিন বাতিতে মই বনাম। যিকোনো এটা বাতি ল'লে হ'ব। এখন তলতে পেপাৰ এখন দি দিব। চাৰিওফালে বাতিটো তেল সানি ল'ব। তলত এখন পেপাৰ দি পেলাই, তেতিয়া কেকটো ওলাওঁতে সহজতে ওলাব। এনেকৈ সানি ল'ব। এইখিনি হৈ গৈছে। মই কেকটো বনাওঁতে কণী দিয়া নাই, অকল কাষ্টাৰ্ড পাউডাৰ দিছোঁ, চেনি দিছোঁ আৰু তাতে 1 কাপ গাখীৰ লাগিব। এতিয়া অলপমান গাখীৰ দি দিম, অলপমান পাছত দিম। চেনিখিনি ভালকৈ গলি গ'লেই হ'ব। একাপ গাখীৰৰে মই দৰকাৰ হ'লে পাছত দিম, এইখিনি থৈ দিছোঁ। এতিয়া আমি ময়দাখিনি এইখিনি লাহে লাহে মই দি দিম। ইয়াত দিওঁতে কম কমকৈ মিলাব। কাষ্টাৰ্ড পাউডাৰটো সোনকালে গুটি গুটি হৈ যায়, লাহে লাহে মিলাব।
গাখীৰখিনিও দি দিব লাগিব। গাখীৰ গোটেই কাপেই লাগিলে। গাখীৰ মই আৰু অকণমান দি দিছোঁ। গাখীৰ একাপতকৈ অকণমান বেছি লাগিলে। ভাল ধৰণে ঘাটি ল'ব। ভালকৈ মিলি গ'লে হ'ল, বেছি ঘাটিব নালাগে। যেতিয়া মিলি যাব এনেকৈ ৰিবনডালৰ নিচিনাকৈ পৰিব লাগে। এনেকুৱা হ'লেই হ'ব। আমাৰ এতিয়া হৈ গ'ল। বাতিটোত এইখিনি ঢালি দিম। চেৰি দিম, তাতে ময়দা অকণমান সানি দিছোঁ। তেতিয়া সানি পেলাই ইয়াতে মিলাই দিছোঁ। ভৰাই এনেকৈ অকণমান টেপ কৰি দিব বস্তুটো, ইয়াত ওলাই যায়। ওপৰতে কেইটামান চেৰি মই দেখিবলৈ ভাল হ'বৰ কাৰণে দি দিছোঁ। কণী নিদিয়াকৈ এনেকৈ বনাই খাবচোন কেতিয়াবা। মই চচটো আগতে গৰম কৰি থৈছিলোঁ। চচটো অকণমান আগতে গৰম কৰি থৈছোঁ। এতিয়া এইটো আস্তেকৈ বহাই দিম। ঢাকোনখন মাৰি দিম। এতিয়া 30-35 মিনিট সময় এনেকৈ ঢাকি থৈ দিম। গেছটো প্ৰথমে অকণমান 1 মিনিটমান সময় বঢ়াই দি পাছত মিডিয়ামত দি দিব। কেকটো হৈ গৈছে। মই এখন কটাৰী লৈ চাওঁচোন। এনেকৈ লাগি নাহিলে জানিব হৈ গ'ল বুলি। অলপ ঠাণ্ডা হ'লে খুলিব লাগিব। এতিয়া বেছিকৈ গৰম হৈ আছে। কেকটো ছাইডটো চুৰিখনে অকণমান কাটি দিব। এৰাই গ'ল। কেকটো ভাল হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। কেকটো বনাই হৈ গ'ল। আপোনালোকে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। যিবিলাকে প্ৰথমবাৰলৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।